welcome back to my channel. So আশা কৰো আপোনাৰ সকলোৰে খবৰ ভাল. So মোৰ খবৰ ভালেই. তো আজি মই বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিছো. So আজি এখন বিয়ালৈ যাম আৰু সেইখন বৰদেউতাৰ ল'ৰাৰ বিয়াত যাম. So আপোনালোকক ভাবিছো এবাৰ দেখাই দিও তাৰে পৰিৱেশটো. So মাধুৰী গগৈ দাদাৰ বিয়ালৈ গৈ আছো. তো তাকে আৰু তো দেখা আপোনালোকক চাই থাকক ভিডিঅ'টো আৰু তাত চাগে আজি বহুত জনপ্ৰিয় শিল্পী আৰু ইউটিউবাৰ সকলক চাগে লগ পাম. চ' তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ. তো কাক লগ পাওঁ তো চাই থাকক ব্লগটো একেবাৰে শেষলৈ চাব, অলপো স্কিপ নকৰিব. তো চাই থাকক. তো মই ভাবিছোঁ আজি ভিডিঅ'টো মই এনেকৈ কৰোঁ বুলি. তো সেয়াই আৰু এনেকৈ কৰিম বুলি ভাবিছোঁ আৰু কৰিম আৰু. তো চাই থাকক ব্লগটো একেবাৰে শেষলৈ চাব, অলপো স্কিপ নকৰিব. তো চাই থাকক. আৰু মই এনেকৈ ভিডিঅ' কৰিলে মোৰ মুখখন বহুত ডাঙৰ লাগে, কিন্তু সঁচা কৈছোঁ গাইছ, ৰিয়েলত মোৰ ইমান ডাঙৰ মুখ নহয়. তো ফিৰবি তো চাই থাকক ব্লগটো. বাই. তোমালোকক দেখাইছোঁ আৰু আজিৰ আউটফিটটো হৈছে মোৰ এইটো. চাওক বহুত ধুনীয়া হয় ফ্ৰকটো. এইটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ. ফুল স্লিভ হয় আৰু এইখিনিত অলপ এটা ডিজাইন আছে এইটো. তো চাওকচোন. চ' জল্দি ৰেডি হৈ আমি ৰেডি হৈ আহিলোঁ আৰু বিয়াত যাব ওলালোঁ আৰু তো মই একেবাৰে বিয়াত যাই ব্লগটো আৰু ষ্টাৰ্ট কৰিম. চ' মই বহুত এক্সাইটেড হৈ আছোঁ. মই মানে চাব মন যায় আছে মই আজি কাক লগ পাম. চ' চাই থাকক আৰু ব্লগটো আপোনালোকে দেখা পাব মই কাক লগ পাওঁ. তো চাই থাকক ব্লগটো. এতিয়া অলপ জামত ফাঁচি আছোঁ অলপ. চ' আজি আমি আহিছোঁ মানে ৰিচিপশ্যনত আহিছোঁ, বিয়া হৈ গ'ল. চ' এইখন ভৱনটোৰ নাম হৈছে চন্দ্ৰবালা চেলিব্ৰেশ্যনছ. তো চাই থাকক ব্লগটো. হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে. চ' এতিয়া বহিছোঁ অলপ আৰু কেনেকুৱা লাগিছে মোক ক'ব সকলোৱে. এয়া হৈছে আজিৰ আউটফিটটো মোৰ আৰু তাৰ লগত জুৱেলাৰী মিলাই পিন্ধিছোঁ আৰু. তো চাই থাকক ব্লগটো. এয়া বা মা. চ' এতিয়া বাহঁতে ফটো উঠাৰ ডিছকাশ্যন কৰি আছে কোনটো এংগলৰ পৰা উঠালে ভাল হ'ব. তো সেয়াই আৰু আপ আয়েগা কফি টাইম. চ' বহুত নয়েজ হৈ আছে সেইকাৰণে আৰু অলপ প্ৰব্লেম. Ana agoko mananong Ana agoko mananong mane মই তোমাক ভাল পাওঁ জানানে. মই এটা ভিডিঅ' বনাই Ang nagoko manong Manenoki Ang nagoko. চ' বাট এতিয়া ফুচকা খাব হৈছে, বাট মোৰ বেড লাগ, মই খাব নোৱাৰোঁ. কি নাম বাও, বহুত ধুনীয়া নাম. তাই বহুত কষ্ট কৰি আছে. তাইৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব. ভূষণো আছে, আমাৰ ইউটিউবাৰসকল আহিছে আৰু মোৰো মাধুৰী গগৈ অফিচিয়েল ইউটিউবত আজিৰ ভিডিঅ'বোৰ আহি আছে. চ' ধুনীয়াকৈ ভিডিঅ' কৰা, বিয়াখন দেখুওৱা আৰু বহুত ভাল লাগিছে. মই মোৰ দাদাৰ বিয়াত এনেদৰে এনজয় কৰি আছোঁ. তোমালোকেও কৰা আৰু দৰা কইনাক সকলোৱে আশীৰ্বাদ কৰিব. ধন্যবাদ. থেংক ইউ ভেৰি মাছ. এয়া হ'ল আমাৰ মৰমৰ বৰমা আৰু এনেকৈ কিছুমান সৰু পোৱালীয়ে গান গাইছে. খুব সুন্দৰকৈ গান গাইছে সিহঁতে. চ' বৰমা, ত' আজি বিয়াত আহি আপোনালোকৰ ভাল লাগিল? ভাল লাগিছে, মোৰো ভাল লাগিছে. তোমালোকে আহিছা, বহুত দিনৰ পিছত লগ পাইছোঁ. ত' আপুনি যেতিয়া নতুন নকইনা কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে. আৰু তোমালোকে আহিছা, বিশেষকৈ এইটো বেছি ভাল লাগিছে. আমাৰ ভাল লাগিছে. থেংক ইউ. আকৌ আহিব লাগিব এনেদৰে আমাক আহিবা দেই. ঠিক আছে, ঠিক বাই বাই. Hello, my favorite session.
समझ रहे हो आप? So এতিয়া হ'ল মেইন কাম খানা so এতিয়া খোৱাৰহে কাম আৰু তো মই ভাবিছোঁ এক্সট্ৰাকৈ মই চাওমিন ফাৰ্ষ্ট খাই দিওঁ তাৰপিছত মই ভাত খাম সেইকাৰণে খাই লওঁ ফাৰ্ষ্ট চাওমিনটো চাই থাকক ভিডিঅ'টো চ' মই দেখাই দিওঁ আপোনালোকক কি ডিছ আছে চ' চাই থাকক ব্লগটো এতিয়া মই ভাত খাই লওঁ আৰু আপোনালোকে নাভাবিব যে মই বহুত লৈছোঁ কিন্তু মই বহুত লোৱা মই মানে পেটখন অলপ সৰু হৈ কাৰণে মই বহুত লোৱা যেন পাই কিন্তু নাই মই মানে অলপে খাওঁ খাওঁ 2,000 years. চ' মই ভাত খাই আহিলোঁ ভাত খাই আহিয়েই মই কাক লগ পালোঁ দেখাম নে আপোনালোকক ৰ'ব দেখাই আছোঁ প্ৰীতিক লগ পালোঁ বিয়াত খুব সুন্দৰকৈ আমাৰ মাধুৰী ইহঁতৰ বিয়াত নৱজ্যোতিৰ বিয়াত লগ পালোঁ বহুত বেছি ভাল লাগিলে চ' সকলোৱে চাব প্ৰীতিৰ চেনেলটো সেইটো আশা কৰিছোঁ চ' ভাল লাগে থেংক ইউ ভণ্টাৰ লগততো চিনাকি কৰাই দিলোঁ এইটো চাই থাকক আৰু কাক লগ কৰাই আৰু কাক লগ পাওঁ তো চাই থাকক ব্লগটো বিন্দাছ লাইফষ্টাইল আপোনালোকে চাই থাকিব আজি প্ৰথমবাৰ লগ পালোঁ বহুত ভাল লাগিছে আৰু আমি বিয়াত লগ পালোঁ আচলতে কোইনচিডেণ্টে হয় আৰু এনেকৈ লগ পালে বেছি ভাল লাগে মানুহবোৰ চিনাকি মানুহবোৰ সৰু ভণ্টি চাই যাব দেই সকলোৱে থেংক ইউ বা ৰাজা আজি বিয়াত আহিছোঁ নৱজ্যোতি তাৰ এটা হয় ভাল লাগিল বিয়াত আহি বঢ়িয়া বহুত ধন্যবাদ দেই মা আমাৰ বৰদেউতা হয় ভতিজী মোৰ ভতিজী বহুত বঢ়িয়া ধুনীয়া ভতিজী মোৰ लेकिन यार यहाँ में पिघल गया অল ফ্যামিলি খাই দি দিয়া So guys, মই ভাবিছোঁ এটা সঁচা কথা কওঁ বুলি মই কিন্তু ৱেইট কৰি আছোঁ আৰু কোনোবাক দেখা পাম বুলি চ' সেয়াই আৰু ৰখি আছোঁ আৰু কেনেকুৱা লাগিলে ভাল লাগে এয়া মোৰ পাপা হয় ৰাতি টোপনি নাহিলে উজাগৰে থাকিলে মৰম হেনো বেছিকৈ বাঢ়ে ইছাতি বিছাতি এপৰলে ৰাতি মই লিখিলোঁ তোমাৰে নাম আঙুলি মোৰ কাটি নজনাকে Manenuki Anang khamazangana Manenuki সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব সুন্দৰ ভিডিঅ' দি যাওক তাৰে কামনা কৰিছোঁ শুভেচ্ছা থাকিলে চ' এতিয়া আৰু ঘৰলৈ যাওঁ আৰু তো যাবলৈ ওলালোঁ আৰু চ' কেনেকুৱা লাগিল ভিডিঅ'টো চ' আপোনালোকে লাইক কমেণ্ট কৰি দিব আৰু যদি মোৰ কিবা ভুল হৈছে চ' মোক সেই ভুলটো শুধৰাই দিব বুলি আশা থাকিল চ' বহুত ভাল লাগিল বহুত এনজয় কৰিছোঁ বহুত নাচিছোঁ
চ' কেনেকুৱা লাগিল ক'ব আপোনালোকে মানেনো কি Angna ago ko manana মানেনো কি Angna go ko manong mane Moi tumak bha